নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই আছোঁ ধৰমটোল ৰাস মঞ্চ। তো আহিছোঁ আমি ৰাস চাবলৈ সুদূৰ জাগিৰোডৰ পৰা ধৰমটোললৈ। তো মোৰ লগত আছে মোৰ ভাইটি। তো আপোনালোকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কেনেকৈ ৰাস হয় তো ধৰমটোলত। তো আহকচোন আমি চাওঁ ৰাস কেনেকৈ হয়। অলপ এই এখন ব্যতিক্ৰম সাধাৰণতে ৰাসত মহিলাসকলে নৃত্য কৰে। তো এই এখনৰ পুৰুষসকলে নৃত্য কৰি আছে, মানে ৰাস নৃত্যটো দেখা পাইছে মই ধুনীয়াকৈ, সেইটো কাৰণে ব্যতিক্ৰম এই এখন। কথালৈকে কৰিব লাগে। দেখা পাইছে ধুনীয়াকৈ শাৰী পাতি গৈ এজন সিজনবোৰ গৈ তো আমাৰ ইয়াত গোপীসকল
থকা যেন হেৰি হৈছে।